নমস্কাৰ পাঠ কৰিবলৈ লৈছো সৈয়দ আব্দুল মালিকৰ উপন্যাস ৰুচমুখী স্বপ্নৰ তৃতীয়টি খণ্ড। বেলি কিমান হ'ল বুজিব নোৱাৰি। গাৰ উমানত আবেলি হ'ল। গাবোৰ গধুৰ লাগি আহিছে। যোৱা ৰাতিৰ পৰা বৰষুণ দি আছে, বৰ বৰষুণ। যেতিয়া বৰষুণ দিবলৈ লয় ডালিম গাঁৱত সোনকালে বৰষুণ নেৰায়। বাট পথ গেলে, ঘৰ চোতাল গেৰেকনি হয়, গৰু ম'হৰ হাহাকাৰ হয়, ল'ৰা বুঢ়া ঘৰৰ বাহিৰে ওলাব নোৱাৰা হয়। কেৱল ডেকা গাভৰুহঁত ওলাই মেলি নুফুৰিলে নচলে। গুলছে এবাৰ পশ্চিমৰ আকাশখনৰ ফালে চালে। মেঘে ঠাহ খাই আছে। 7 দিনমান ঢালিব। এইকেইদিনতে ঘৰটো চোৱাৰ কথাও আছিল। ভিতৰখনত গোটেইখন পানী পৰিব পায়। কোনোবা কাহানি বাই চোৱাবলগীয়া ঘৰ। পিছে আজৰিনো পাইছে ক'ত? ডালিমত তাৰ ঘৰটোহে, কাম কাজবোৰ সকলো পামতে সি সৰহভাগ থাকিব লাগে। তাতে সকলোৱে কয় সি বোলে অলপ আওকণীয়া। ক'ৰবালৈ গ'ল আৰু ঘূৰি অহাৰ কথা মনত নাই। ক'ৰবাত বহিল যি বহিল, উঠিবলৈ পাহৰে। কথাটো একেবাৰে মিছাও নহয় কিজানি। মাকেওতো তাক সদায় এই কথা কৈ কেটকেটায়। মাকলৈ গুলেছৰ বেছি মৰমো নাই, চিন্তাও নাই। বৰ বেছি বুঢ়ী হোৱা নাই। হ'ল কিজানি 2.25 বছৰমান। ভালকৈ খাই লৈ থাকিবলৈ পোৱা হ'লে আৰু কিজানি গাভৰুজনী হৈ থাকিলেহেঁতেন। পিছে গোটেই জীৱনটো আৰু দুখে দুখেই গ'ল। উৰুষা ঘৰটোত গুলছৰ মাক অকলেই থাকে। গাঁৱৰ সমাজত কিহৰনো ভয়? কেতিয়াবা জীয়েকজনীও আহি 2 এদিন থাকি যায়হি। চোৰ চাৰিলৈ বৰ ভয় নাই। ঘৰখনৰ ভিতৰততো একো নাই। পুৰণি বেতৰ পেৰা এটাত লামলকটো দুটামান। সম্পত্তিৰ ভিতৰত গৰু 4জনী, ছাগলী কেইজনী আৰু হাঁহ কুকুৰা কেইটা। শিয়ালে বা কেইটা নিছে নিয়ক। গয়াৰে নেখালেনো শিয়াল কুকুৰ কি খাই থাকিব? আপোন মনে কথাবোৰ চিন্তা কৰি কৰি গুলছ ঘৰৰ ফালে আগবাঢ়িছিল। পুৰণি সৰু জাপিটোৱে পানী ৰাখিব পৰা নাছিল। বাটটোত আঁঠুৱনীয়া পিছল বোকাৰ চিটিকনি তাৰ মূৰলৈকে পৰিছিল। অৱশ্যে সেইটো কোনো নতুন কথা নহয়। ৰ'দ বৰষুণ বোকা পানীলৈ ভয় কৰিবলৈ সি কোনোদিন শিকাই নাই। তাৰ মাজতে সি ডাঙৰ দীঘল হৈছে। জীৱনৰ 3 বছৰে ডালিম গাঁৱৰ বোকা পানীক সি চিনিছে। সিহঁতক তাৰ আপোন আপোন লাগে। ঘৰৰ বাহিৰত বাৰু তিতা, পিছে ভিতৰত পানী পৰিলে বেয়া লাগে। কেতিয়াবা ৰাতি শুই থাকোঁতে তাৰ মূৰৰ শিতানতে পানী পৰে। তাৰ বৰ খং উঠে। পিছদিনাই ঘৰটো চুৱাই পেলোৱাৰ প্ৰতিজ্ঞা লয়। মেঘক গালি পাৰে, গাঁৱৰ এটা বেয়া মানুহক গালি পৰাৰ নিচিনাকৈ। মাকে টোপনিৰ ভাও জুৰি মনে মনে পৰি থাকে। জানে কালিলৈ গুলছে একো নকৰে। তাৰ গাত পানী পৰাৰ কথা সি একেবাৰে পাহৰি যাব। বৰষুণ এৰাৰ লগে লগে সি তাৰ ঘৰৰ চালে যে উৰুখে সেই কথা আৰু মনত নেপেলায়। গুলছেও সেই কথা জানে। বাঘে কেতিয়াবা গোহালিৰ গৰু লৈ যায়। সি 14 পুৰুষ উদ্ধাৰ কৰি বাঘক গালি পাৰে। পিছদিনাই জয়নুৰৰ বন্দুক লৈ সেই হাবিত থকা সকলো বাঘ মাৰি শেষ কৰি পেলোৱাৰ সিদ্ধান্ত তেতুফালে ঘোষণা কৰে। অৱশ্যে সি বন্দুক আজিলৈকে মাৰি পোৱা নাই। দিনত হয়তো তাৰ গৰুণীয়া বাঘটোলৈ তাৰ বৰ মৰম লাগে। মাকক বুজায়, নিয়ক দে এটা। আমাৰে নাখায়নো সি ক'ৰ কিটো পাব। হাজাৰ হওক, বাঘে কিবা আৰু ঘাঁহ খাব পাৰেনে? মাকে নীৰৱে ফুৰফুৰায়। গোহালিৰ গৰুৰ বনৰ বাঘক খুওৱাৰ এনে যুক্তিৰ কোনো সাৰ্থকতা মাকে বিচাৰি নাপায়। গুলছে বাঘ ঢেৰ দেখিছে। হাবিত খৰি লৰিবলৈ যাওঁতে সৰু সুৰাহে নালাগে, সি ডাঙৰ ঢেকীয়াপতীয়াও দেখা পায়, নাহৰ ফুটুকিও দেখা পায়। বৰ ধুনীয়া বাঘবোৰ দেখিবলৈ। তাৰ গা চুই হাত ফুৰাই মৰম কৰিবৰ মন যায়। ঢেকীয়াপতীয়াৰ গাৰ ৰংটো এনে চকুত লগা। বাঘে তালৈ অকণো ভয় নকৰে, সিও বাঘলৈ ভয় নকৰে। বাঘে গৰুহে খায়, মানুহ নেখায়। বাঘলৈ গুলছৰ বৰ মৰম। সিপাৰৰ পামৰ পৰা আহিছিল গুলছ। পামত বাও খেতিও আছে, শালিও আছে। অন্যৰ লগ লাগি সিও সিপাৰে কেইকঠামান ভাঙতি মাটি উলিয়াইছে। তাৰ নিজৰ মাটি। সেইফালে ধনশিৰিৰ গৰা ওখ। বৰ বান নুঠিলে ভয় কৰিবৰ একো নাই, আৰু বান যদি উঠেও মাটিত পলসহে পেলায়। বেয়া পাবৰ কি আছে? নৈ পাৰ হৈ গৈ গুলছ অলপ ৰ'ল। এবাৰ ঘূৰি তাৰ পামৰ ফালে চালে। নেদেখি ভালেমান দূৰত থাকিল। তাতে বৰষুণ দি আছে, বেলিও পৰি আছে।
বৰষুণ জাকৰ সিপাৰে বৰ বেছি দূৰলৈ নেদেখি তাৰ মাটিকেইডৰাৰ কথা মনত পৰি বৰ ভাল লাগিল। হঠাৎ নৈখনৰ ওপৰত চকু পৰি সি ৰৈ গ'ল। জৰজৰীয়া বৰষুণ জাকৰ বগা বগা টোপালবোৰ নৈৰ পানীৰ ওপৰত সৰি পৰিছে। অবিৰাম, ইমান ধুনীয়া হৈছে। পানীৰ ওপৰত পানীৰ টোপাল পৰিলেও চিটিকনি উঠে, বগা কোমল চিটিকনি। নৈৰ পানীবোৰ পৰিষ্কাৰ, প্ৰায় নীলা। তাৰ ওপৰত মেঘৰ বুকুৰ পৰা নামি আহি পৰিছে বৰষুণৰ পানীৰ বগা বগা চিটিকনি। এটা মিঠা শব্দ হৈছে। গছপাতত পৰি বৰষুণৰ টোপালে যি শব্দ কৰে তাৰ লগত নদীত পৰা বৰষুণৰ শব্দৰ মিল নাই। মিঠা কোমল শব্দ। কিছুপৰ পাৰতে ৰৈ গুলচে পানীৰ খেলা চাই থাকিল। চমচম কৰি আহি থকা বৰষুণ জাকৰ শব্দ, নদীৰ বুকুত তাৰ মিঠা প্ৰতিধ্বনি। তাৰ ভাল লাগিল। পানীৰ ৰূপালী চিটিকনিবোৰ তাৰ বৰ আপোন যেন লাগিল। অলপ আন্ধাৰ যেন হৈ অহা দেখি গুলচ ঘূৰিল আৰু ঘৰৰ ফালে খোজ দিলে। নৈৰ ওপৰত বৰষুণৰ পানী পৰা চাবলৈ বৰ ভাল। এটা আনন্দত গুলচৰ মনটো ভৰি উঠিল।